প্ৰথমতে আমি চানা দালি আৰু আলুখিনি কুকাৰত 2টা বা 3টা চিটি মৰাই ল'ম। তাৰপিছত আমি নহৰু আৰু আদাৰ আৰু লগতে বিলাহীৰ 2টা পেষ্ট তৈয়াৰ কৰি ল'ম। তাৰপিছত কেৰাহীখন গৰম হোৱাৰ পিছত আমি তাত তেল দি পিঁয়াজখিনি দি দিম। লগতে নহৰু আৰু আদাৰ পেষ্টটো মিহলাই কৰি দিম। আৰু আমি তাত হালধি, জিৰা গুড়ি, লাল মিৰ্চ আৰু গৰম মছলা দি তৈয়াৰ কৰি ল'ব পাৰোঁ। পিঁয়াজখিনি ব্ৰাউন হোৱাৰ পিছত আমি তাত বিলাহীৰ পেষ্টটো মিহলি কৰি দিম। তাত অকণমান গৰম পানীৰে পেষ্টটো তৈয়াৰ কৰি লৈ আমি তাত আলু আৰু চানা দালিখিনি মিহলি কৰি দিম। চানা দালিখিনি অলপ উতলাই আমি তাত প্ৰয়োজন অনুসৰি নিমখ দি তাত নমাবৰ টাইমত সুগন্ধৰ বাবে ধনিয়া পাত মিহলি কৰি আমি তৈয়াৰ কৰিব পাৰোঁ চানা দালি তৰকাৰী।